কংগ্ৰেছে কি দিয়ে লুঙি আৰু ধুতি হয়নে নহয় আৰু আমি কি দিওঁ বিনামূলীয়া চাউল বিনামূলীয়া ঘৰ 100 টকা দালি চেনি নিমখ আৰু এতিয়া আমি কি ব্যৱস্থা কৰিছো যে আমাৰ ছোৱালীবিলাকে যাতে কলেজত পঢ়িব পাৰে তাৰ কাৰণে আমি কি কৰিছো নিযুত মইনা আঁচনি নিযুত মইনা আঁচনি মানে কি হায়াৰ সেকেন্ডাৰীত ছোৱালীয়ে পঢ়িলে 1000 টকা প্ৰতি মাহত পায় ডিগ্ৰীত পঢ়িলে 1250 টকা পায় আৰু ইউনিভাৰ্চিটিত পঢ়িলে 2500 টকা পায় এতিয়া লৰাবিলাকে মোক কি কয় যে মামা ছোৱালীকটো দিলে আমাৰ বাবুবিলাককো দিয়ক হয়নে নহয় এতিয়া আমি ঠিক কৰিছো যে 1 জানুৱাৰীৰ পৰা নিযুত মইনাৰ লগতে এটা বাবু আঁচনিও আৰম্ভ কৰি যাতে লৰাবিলাকেও পঢ়াৰ সুবিধা পায় তাৰ মানে আপোনালোকে চিন্তা কৰক যে আমাৰ চৰকাৰৰ দিনত দুখীয়া মানুহে ঘৰৰ চিন্তা কৰিব নালাগে দুখীয়া মানুহে চাউলৰ চিন্তা কৰিব নালাগে দালিৰ চিন্তা কৰিব নালাগে নিমখৰ চিন্তা কৰিব নালাগে আৰু লৰা ছোৱালীক পঢ়াবৰ কাৰণে চিন্তা কৰিব নালাগে এতিয়া লৰা ছোৱালীক পঢ়ালো বোলে মামা পঢ়িলে এতিয়া চাকৰি কৰ পৰা পাম এতিয়া আমাৰ চৰকাৰে কি কৰিছে যে 1 টকাও ঘোষ নোখোৱাকৈ লৰা ছোৱালীক চৰকাৰী চাকৰিও দিছে আজি আমাৰ দিনত 1.5 লাখ লৰা ছোৱালীয়ে চাকৰি পাইছে কোনে চাকৰি পাইছে ৰিক্সা চালকৰ লৰা ঠেলা চালকৰ লৰা গাঁৱৰ টিউচন কৰা শিক্ষকৰ লৰা ছোৱালী আজি সৰু দোকান দি আছে বজাৰত তেনেকুৱা লৰা ছোৱালী যোৱা কালি আমি অসমত চাহ বাগিচাৰ 3% কোটাত চাকৰি পোৱা লৰা ছোৱালীক আমি নিযুক্তি পত্ৰ দিছিলো নিযুক্তি পত্ৰ পোৱাৰ পিছত এজন বাগানৰ লৰা আহি মোক কৈছিলে যে মামা যোৱাবাৰ মই চাকৰি পাইছিলো এইবাৰ মোৰ ভাইটিয়ে চাকৰি পালে তাৰ মানে আপোনালোকে চিন্তা কৰক যে আজি আমাৰ অসমত চাকৰি পাবৰ কাৰণেও টকা দিব নালাগে আজি কোনো আঁচনি পাবৰ কাৰণে আমাৰ চৰকাৰৰ ওচৰত কোনো টকা পইচাৰ কথা নাই মাত্ৰ মানুহ দুখীয়া নিচলা হ'ব লাগে দৰিদ্ৰ আৰু মধ্যবিত্ত হ'ব লাগে